এদিনাখন এগৰাকী মহিলাই বাগিচাত খোজকাঢ়ি আছিল। হঠাৎ তেওঁ এটি অজগৰৰ পোৱালি দেখিলে। মহিলাগৰাকী জীৱ জন্তু প্ৰেমী আছিল। তেওঁ পোৱালিটো দেখি মৰমতে নিজৰ লগতে ঘৰলৈ লৈ আহিল। তেওঁ অজগৰটিৰ খোৱা লোৱাৰ যোগান ধৰিলে। গা ধুব গ'লে, ফুৰিব গ'লে সকলো সময়তে তেওঁ অজগৰৰ পোৱালিটো লগত লৈ গৈছিল। কম সময়তে দুয়োৰে প্ৰিয় হৈ পৰিছিল। আনকি ৰাতি শোৱাৰ সময়তো মহিলাগৰাকী অজগৰটিৰ লগতে শুইছিল। ক্ৰমান্বয়ে সাপটি ডাঙৰ হৈ আহিছিল। ডাঙৰ হোৱাৰ লগে লগে সাপটোৰ খোৱাবোৰো কমি আহিছিল। তাক লৈ মহিলাগৰাকী চিন্তাত পৰিল। তেওঁ সাপটোৰ প্ৰিয় খাদ্যবোৰ আনি আগত দিয়ে, কিন্তু অজগৰটিয়ে একোৱে নাখায়। তেওঁ সাপটি চিকিৎসকৰ ওচৰলৈ লৈ গৈ পৰীক্ষা কৰোৱালে। চিকিৎসকে সাপটো ভালকৈ পৰীক্ষা কৰিলে আৰু ঘটনাটো মনোযোগেৰে শুনিলে। তাৰ পিছত চিকিৎসকজনে মহিলাগৰাকীক সুধিলে, আচ্ছা, ৰাতি সঁচাই সাপটো আপোনাৰ লগতে শুৱে নেকি? মহিলাগৰাকীয়ে উত্তৰ দিলে, হয়, সাপটো মোৰ অবিহনে ক'তো শুব নোৱাৰে। আকৌ চিকিৎসকজনে সুধিলে, সাপটোৱে কিমান দিন ধৰি খাদ্য নোখোৱাকৈ আছে? তেতিয়া মহিলাগৰাকীয়ে ক'লে, যোৱা এসপ্তাহ ধৰি সি একো খোৱা নাই। মই তাৰ প্ৰিয় খাদ্যবোৰ আনি আনি তাক খুৱাইছোঁ, কিন্তু তাৰ পেটত অকণো যোৱা নাই। কথা শুনি চিকিৎসকজনে মহিলাগৰাকীক সুধিলে, আচ্ছা, কওকচোন, এই 7 দিনত আপুনি সাপটোৰ কিবা আচৰণৰ পৰিৱৰ্তন দেখিছেনে? আপোনাৰ লগত যে শুৱে, কি কৰে অজগৰটিয়ে ৰাতি? মহিলাগৰাকীয়ে ক'লে, মোৰ অজগৰটিয়ে মোক বহুত ভাল পায়। সি ৰাতি মোৰ অবিহনে শুবই নোৱাৰে। যোৱা 7 দিন ধৰি সি মোক ৰাতি ডিঙিত সাৱটি ধৰি শুই পৰে আৰু তাৰ দেহৰ বাকী অংশ মোৰ শৰীৰৰ ওপৰত পেলাই থয়। তেতিয়া চিকিৎসকজনে ক'লে, আপোনাৰ অজগৰটি মই পৰীক্ষা কৰিলোঁ। সাধাৰণতে অজগৰ কেতিয়াও অসুস্থ নহয়। আচলতে সি কোনোবা মহাভোজনৰ আয়োজন কৰিছে। চাওক, অজগৰটিয়ে অতি সোনকালে আপোনাক গিলি খোৱাৰ পৰিকল্পনা কৰিছে। সি ৰাতি আপোনাৰ দেহৰ জোখ লয়। সাধাৰণতে অজগৰে কোনো ডাঙৰ খাদ্য খোৱাৰ 12 দিন আগৰ পৰাই লঘোণ দিয়ে। সি এই 12 দিনত সেই খাদ্যটি হজম কৰিব পাৰে নে নোৱাৰে তাৰ জোখমাপ কৰে। এই অজগৰটিয়েও আপোনাৰ শৰীৰৰ জোখ লৈ আছে। আপোনাক গিলিলে সি হজম কৰিব পাৰে নে নোৱাৰে তাৰ জোখ লৈছে। 1 সপ্তাহ যদি লঘোণে আছে, তেন্তে আশা কৰিব পৰা যায় আহি থকা 4-5 দিনৰ ভিতৰত সি আপোনাক গিলি খোৱাৰ পৰিকল্পনা কৰিছে আৰু উপযুক্ত সময় আহিলেই সি আপোনাক গিলিব। চিকিৎসকৰ কথা শুনি মহিলাগৰাকী আচৰিত হ'ল। যিটো জন্তুক তেওঁ আপোন বুলি ভাবি আছিল, সেয়েই তেওঁক হত্যা কৰাৰ কথা ভাবিছে। চিকিৎসকৰ পৰামৰ্শই মহিলাগৰাকীক নিজৰ প্ৰাণ বচোৱাত সক্ষম কৰালে। প্ৰিয় দৰ্শক, এই কাহিনীটো আপোনালোকে শুনিলে। এই কাহিনীটোৰ পৰা আমি এটি নীতি শিক্ষা ল'ব নোৱাৰোনে? আপোনাৰ আশে পাশে এনেকুৱা কিছুমান মানুহ আছে যিয়ে দেখুৱায় যে তেওঁ আপোনালোকক বহুত ভাল পায়, কিন্তু প্ৰকৃততে সেই ভালপোৱা মিছা। সকলোতকৈ বেছি ভালপোৱা অভিনয় কৰিব, কিন্তু আপুনি গমেই নেপাব যে আপোনাৰ ক্ষতি কৰাই তেওঁলোকৰ প্ৰধান উদ্দেশ্য। যদি আপোনাৰ লগত কোনোবাই হাঁহি মাতি ভালকৈ আছে, তেন্তে ভাবি নল'ব যে তেওঁ আপোনাৰ প্ৰকৃত বন্ধু। হয়তো তেওঁ অজগৰটিতকৈও বেছি বিষাক্ত হ'ব পাৰে। কাৰোবাক নজনাকৈয়ে সম্পৰ্ক গঢ়ি নুতুলিব। সকলো জানি শুনিহে সম্পৰ্ক গঢ়িব। ভিডিঅ'টি সম্পৰ্কে আপোনাৰ বহুমূলীয়া মন্তব্য জনাব। আগলৈ এনেধৰণৰ ভিডিঅ' পাবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব। পুনৰ আন এটি মূল্যৱান ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ। চাই থাকিব টুডেজ ৰিয়েলিটি আছামিজ।